কৃষ্ণ কৃষ্ণ কৃষ্ণ। নমস্কাৰ। আজি আমাৰ বন্ধু এই পিংকুৰ বিয়া। আজি বিয়া নহয় দেই, আজি হৈছে জোৰোণ। আমি এই জোৰোণৰ নিশা গোটেইকেইজন বন্ধু একেলগে লগ হৈছোঁ। তাৰ প্ৰতিটো মুহূৰ্ত দেখুৱাই যাওঁ, আপোনালোকে চাই থাকিব। মুখখনহে চাওঁ, সেইটো কাৰণে বেলেগ একো নাই। ঠিক আছে। বিৰাঘৰ পদূলি বোলে উদুলি মুদুলি। আজি পিংকুৰ বিয়া, সঁচাই উদুলি মুদুলি। ভিতৰত কি কয় বেণ্ড বজি আছে, গান সুন্দৰভাৱে বজি আছে। চাই যাওক। এই বিয়াঘৰত সোমাই দেখিলোঁ ফটো ছেশ্যন। দৰাই প'জ দি আছে আৰু এইফালে কেমেৰাই পিংকু কুমাৰ দৰা হাতত শৰাই লৈ অসমীয়াৰ যি পৰম্পৰা, যি ঐতিহ্য। আৰু লগতে ময়ো শুভেচ্ছা জনাইছোঁ। ধন্যবাদ দেই পিংকুলৈ। আৰু ধন্যবাদ জনাইছোঁ কাজু। বৰ্তমান মই গোটেই ৰভাতলিত দৰাক লৈ অলপ দেখুৱাম। কেনেকুৱা অনুভৱ, কিবা ক'ব নেকি? ভাল লাগিছে, বিয়াৰ দিন আজি গৈ ভাল লাগিছে। কি আজি ডান্স হ'ব নে? এনেইতো বেলেগৰ হেৰিতে ডান্স কৰি থকা যায়, যিটো নিজৰ মই বেলেগত মানে ডান্স কৰোঁ আমি, হয় নহয় জানো? আজি নিজৰ বিয়াত কৰিম। আমাৰ ৰাতিপুৱাৰ পৰা মাছৰ দায়িত্বত থাকে এইজন মানুহ। অলপ পাছত আন্ধাৰ হ'ব আৰু তেওঁ টেনশ্যন লাগি গৈছে। লাগিছে বিশেষকৈ গোটেই বস্তুখিনি ভাল, আৰু যিসকলে দি আছে ছাৰ্ভিচ তেওঁলোকো ভাল, আৰু খোৱা সকলো ভালে চিনাকি কৰাই দিব লাগিছে। ভনিতা বৰদলৈ চিনি পাইছানে? ভনিতা বৰদলৈ ভিডিঅ' নাৰাখা মই জানো। তাৰপিছত এয়া আইফোন।
ঢিলাইছি দেই এই আছা সামগ্ৰীটো দিয়ক আৰু দিলে এখন দেখা মোক দিয়া খাই এবাৰ লৈয়ে যা মোক সন্দেহ আছে বিচনা কৰা পাতিব দে অ 1 2 3 4 যা চাইডাতে চলিয়ে ও মানে কইনা 5টা দিবা দিছি 7টা 8টা এই বাপ লৈ খাইছি দিয়া পটাখন খুলি দিয়া অ সধে ৰইছে আৰু মঞ্চত আমাৰ বিশিষ্ট পিংকু দেৱনাথৰ পত্নী নয়নমণি দেৱী